হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। আজি ৰাতিপুৱা মই ফুলত পানী দিছোঁ। বাজিছে 7টা আৰু উঠিলেও মুখ চুখ ধোৱাই নাই, তাৰ আগতে পানী অলপ দি লওঁ। আৰু এইফালে ইমান ধুনীয়া লাগিছে ফুলখিনি। আমাৰ এনেকৈ বাৰান্দাত সজাই থৈ দিয়া আছে আৰু টাবত, খালী মানে আৰু আছিলে দেই টাব। আৰু এনেকৈ মানি প্লেণ্ট আছিলে আৰু কিবাকিবি আছিলে, লাকি বেম্বু, এইবিলাক চব খাই মানে চাফা দিলে আমাৰ ছাগলীকেইজনীয়ে যে। একদম আহি বাৰান্দাত উঠি মানে ফুল বুলিবলৈ নাই আৰু, মানে এইবোৰ পাতবোৰ পাই যে তাহাঁতি পূৰা টোকালি পেলায়। তো তেনেকৈ আৰু খেদাই কিমান খেদাব, সেইকাৰণে এইবোৰ দেখিছে নাই, এইবোৰ কেনেকৈ খাই আগটোহে একদম ধ্বংস দি দিলে। তথাপিও এনেকৈ ৰাখিছোঁ আমি। আৰু এই এজোপা যে মানি প্লেণ্ট, সেইজোপা একদম জোপোহা হৈ আছিলে বাল্টিংটোত, তাৰপৰা সেইবোৰ খাই মানে চাফা দি থৈ গ'ল। এতিয়া মানে ফুলখিনি দেখিলে বেয়া লাগে। তাৰপৰা এতিয়া